हेलो गाइज स्वागतम जनाइছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আশা কৰোঁ সকলোৰে ভাল মোৰ বাৰু ভালেই যোৱাকালি ভিডিঅ' আপলোড দিয়াই নহ'ল মানে ভিডিঅ'টো বিহু যিহেতু ঘৰ মানুহৰ লগত অকণ টাইম কটালোঁ আৰু আজি ভিডিঅ'টো পুৰা ইণ্টাৰেষ্টিং হ'ব কি গম পাইছেনে আজি মানে বগৰী মানে আমি বাঁহৰ খুন্দাত খুন্দি খাম তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি মানে ইফালে বাঁহৰ খুন্দা কাটি থোৱা আছিলে আৰু যোৱাকালিয়ে খোৱা কথা আছিলে যোৱাকালি বিহু যিহেতু খোৱা নহ'ল ৰাতি টোপনি ক্ষতি কৰিছিলোঁ যে সেইকাৰণে মানে শুই থাকিলোঁ আৰু এতিয়া ইফালে চাওক এইটো হৈছে বাঁহৰ খুন্দা উফৰাম ইমান দঘু আৰু এইখিনি বগৰী এয়া জলকীয়া আৰু এইফালে আছে ধনিয়া ধনিয়া এইটো নহ'লেতো কামেই নহয় গতিকে বলক আজি ভিডিঅ'টো আপোনালোকে এনজয় কৰক আৰু লগতে ময়ো এনজয় কৰোঁ আৰু গাইজ মই মানে বগৰী খাম যে মোৰ ভণ্টিয়ে বগৰী নাখায় যে সেইকাৰণে মানে তাই কি খাইছে চাব গৰহনীয়া এয়া চাওক কি খাইছে আৰু এইফালে এয়া চাওক দেখা নাই দেখিছে কি একেবাৰে চামুচ দি মাৰিছে একেবাৰে খাবলৈ নোপোৱা নিচিনা দানৱ এই জাৰটো পানীয়ে খাই দিলে একেবাৰে নাৰিকলৰ পানীয়ে খাই দিলে চিচি ভাজ দেখিছা নাই চিচি জিভাখন ৰং চিচি পেণ্টটো ঢিলা দে ইয়া খুলকি যায় চিচি একদম ফটুৱা দিমে মই ব্লগ বনাই আছোঁ আকৌ নিদিয়া কথা কি আছে আৰু এইফালে মই এয়া লৈ লৈছোঁ বাঁহৰ চুঙা এইয়া মানে অলপ খুন্দিছিলোঁ আছে আৰু খুন্দি থোৱা আন্ধাৰ দেই দেখাই নাপায় ৰ'ব এইয়া খুন্দিছিলোঁ অলপ আছে আৰু এইডাল খুন্দনা মাৰি এইফালে বগৰী আছে তেনেহ'লে খুন্দি কৰি আপোনালোকক লগ পাই আছোঁ গাইছ আপোনালোকে ইয়াৰ পৰা এনেকৈ বগৰী লৈ পেলাই ইয়াত দিব এনেকৈ বগৰীকেইটা ইয়াত দিব প্ৰথমতে তাৰপিছত তেনেকুৱা জলকীয়া এটা ল'ব লৈ পেলাই ভাঙিব ৰাম চকুতে সোমাইছে সৌফালে মাইকৰ চুৰ কৰি আছে এনেকৈ ভাগিব এয়া দুডালমান ল'ব বেকা হৈছে মোবাইল চিধাকৈ ধৰা এনেকৈ ধনিয়াখিনি হাতেদি ছিগি দিব দেই কটাৰী ল'ব দৰকাৰ নাই আৰু ইয়াৰ পৰা নিমখ অকণমান ল'ব এয়া ওপৰহে দিব নিমখ অকণমান দিলে ৰ'বা হোৱা নাই এনেকৈ ল'ব এনেকৈ খুন্দিব আৰু গাইজ মানে এনেকৈ খুন্দি থাকিব যেতিয়ালৈকে গুড়া হৈ নাযায় তামোল যে খুন্দে তামোল খুন্দা নিচিনাকৈ খুন্দি থাকিব এতিয়া মানে গুড়া হৈছে নে নাই চাম হা এনেকুৱা এখন হেতা ল'ব লৈ পেলাই ৰ'ব এয়া চাওক গাইজ এয়া চাওক কি মস্তি কি সুন্দৰকৈ ওলাইছে এয়া চাওক মই ইয়াত থলোঁ গোটেইখিনি উলিয়াই লওঁ আৰু তেতিয়া খুন্দিবলৈ আকৌ ভাল হ'ব একেবাৰে খুন্দি কৰি আপোনালোকক লগ পাই আছোঁ কাম কৰি থকা মাজত যদি ধুনীয়াকৈ গাখীৰ চাহ একাপ উলিয়াই ইমান ভাল লাগে নহয়নে মনটো আমি এতিয়া চাহ খাম গাখীৰ চাহ খাম এইফালে এয়া দানৱে দহি আছে চাওক আকৌ দেখাই দিম কি পিঠা মানুহে গেছ কৰিব চুবাই থকা পিঠাটো কি পিঠা আকচোন
চেগুনী পিঠা এইটো পিঠা আপোনালোকৰ সেইফালে কি বুলি কয় জনাব দেই আমাৰ এইফালে তেল পিঠা ধূপ পিঠা ঘিলা পিঠা এইফালে ডাঙৰকৈ দাহি আছে খাইছে চাহ আমি মানে অকণ কম দামী মাল যে সেইকাৰণে গাখীৰ চাহ খাইছোঁ এইগৰাকী অকণ দামী গাখীৰহে খায় গতিকে মোৰ চাহ গাইছ এইখিনি মানে খুন্দি পেলাই গোটেইখিনি হৈ গ'ল আৰু এতিয়া এইখিনি মানে আকৌ এবাৰ মানে ভাবিছোঁ গোটেইখিনি খুন্দি দিওঁ বুলি তেতিয়াহে মানে বেছি গুড়া হ'ব ৰসটো ওলাই গ'লে মানে খাই ভাল লাগিব টেষ্টি লাগিব নকৰিবি দেই এইখিনি এবাৰ খুন্দি দিওঁ বুলি ভাবিছোঁ তেতিয়া মানে ৰসটো ওলাই যাব ন খাই মানে মস্তি লাগিব আন্ধাৰ দেখাই নাপায় জ্বলাটো বেছিকৈ দিয়া নাই বেছি জ্বলা নাখাওঁ মানে ভয় লাগে এইফালে এয়া সোমাই আছে আৰু গাইছ এইখিনি মানে পিচি পেলাই হৈ গ'লেই চাওক একদম মস্তিকৈ এতিয়া অকণমান খাম বুলি ভাবিছোঁ আন্ধাৰ আহিছে ন বস্তুটো এতিয়া অকণমান খাম বুলি ভাবিছোঁ কি মস্তি হৈছে একদম মানে ক'বলৈ ভাষা নাই বহুত ধুনীয়া লাগিছে গাইছ এইখিনি চাওক এয়া ক'বলৈ ভাষা নাই আৰু মানে আপোনালোকে কমেণ্টত জনাব মই খোৱা দেখি আপোনালোকক খাবলৈ মন গৈছেনে নাই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ বাই বাই মই খাই লওঁ